বুদু কাকা শুইয়ে থাকিবা নি? বুদু কাকা কোনো এইকেইটা কিয় দিগদাৰ দি আছ মোক? মোৰ টোপনি আহিছে দেখা নাই তহঁতে? সাধু হয় নেকি? তেতিয়াহ'লে তহঁতক সাধু এটা ক'ব লাগিব। তহঁতে গোটেইকেইটা ভালকে বহি লচোন। বাৰু এতিয়া সাধু ক'ব লাগিব তহঁতক। শুন তেতিয়াহ'লে। সাধুটোৰ নাম হ'ল বাঘৰ ছাল পিন্ধা গাধ। এখন গাঁৱত কুন্তক নামৰ এজন ধোঁৱা আছিল। কুন্তকৰ মন্দৰ নামেৰে এটা পোহনীয়া গাধ আছিল। কুন্তকে সদায় ধুবলগীয়া কাপোৰবোৰ মন্দৰৰ পিঠিত তুলি লৈ নৈ পাৰলৈ নিয়ে। কানি কাপোৰবোৰ ধুই পখালি পুনৰ মন্দৰৰ পিঠিত তুলি লৈ আনে। কুন্তকে কাপোৰ ধোৱা সময়খিনিত মন্দৰে ওচৰতে ঘূৰি ফুৰি ঘাঁহ খায়। নৈৰ পৰা কিছু দূৰত এখন হাবি আছে। তালৈ গলে মন্দৰে পেট ভৰাই ঘাঁহ বন খাবলৈ পায়। কিন্তু সি তেনে নকৰে। বনৰীয়া জন্তুবোৰলৈ তাৰ বৰ ভয়। গতিকে নৈৰ পাৰতে যি দুই একোছা ঘাঁহ বন পায় তাকে মন্দৰে খায়। কিন্তু পেট হলে নভৰে। তাৰপিছত কি হ'ল ককা? তাৰপিছত শুনি যা। ঐ মোক দিগদাৰ দি নাথাকিবি দেই। ঐ কাকা চোৱাচোন, এই মোক দিগদাৰ লগাই আছে, কি খুচৰি থাকে। ঐ কি হলো তোৰ? তই তাক দিগদাৰ দি আছ? নহয় কাকা, সি মোকহে দিগদাৰ দি আছে চালা। বাৰু শুন, হুলস্থুল নকৰ। এনেদৰে কেইবাদিনো গ'ল। এদিন মন্দৰে তাৰ গৰাকীক ক'লে, প্ৰভু মই দুৰ্বল হৈ পৰিছো, মোক ভালকৈ খাদ্য যোগান ধৰক, নহলে মই সোনকালে পেটৰ ভোকত মৰিব লাগিব। গাঁওখনত গৰু ছাগলীৰ উৎপাতত একো খাবলৈ নাপাওঁ। লোকৰ ঘৰত লহপহকৈ অহা শাক পাচলিবোৰ খাবলৈ সোমাও বুলিলে পিঠিত তামোল পৰে। ঘৰতো শুকান খেৰ একোচাই সাৰ। এনেদৰে মই আৰু বোজা কঢ়িয়াব নোৱাৰো। মন্দৰৰ কথা শুনি কুম্ভকে ভাবিলে, সঁচাকৈ বেচেৰা গাধটো শুকাই খিনাই গৈছে। ময়ো ঘাঁহ কাটিবলৈ সময় নাপাওঁ, বেলেগ একো কিনিও খুৱাব নোৱাৰো। সি কাম কৰিব নোৱাৰা হলে মোৰ বৰ বিপদ হব। কিবা এটা উপায় তাৰ খোৱাৰ দিহা কৰিব লাগিব। এতিয়া আন্ধাৰো হল, খেৰ দুকোছা দিয়াৰ বাহিৰে আন উপায় নাই। ঘৈণীয়েকৰ হতুৱাই খেৰ দুকোছা মানকে মন্দৰক দিবলৈ কৈ কুম্ভক অলপ ওলাই গল। কিছুদূৰ গৈ মহাজনৰ ধাননি ডৰাত কুম্ভক চকু পৰিল। ইমূৰ সিমূৰ নেদেখা পথাৰখন ধানেৰে সেউজীয়া হৈ আছে। কুম্ভকে ভাবিলে, কোনোবাকৈ মন্দৰক ইয়াত সময় দিব পাৰিলে সি পেট পুৰা খাব পাৰিলেহেঁতেন। কিন্তু মহাজনে খেতিডৰা ৰাতি ৰাখিবলৈ কেইবাজনো লগুৱা ৰাখিছে। মন্দৰ আহি ইয়াত সোমালে তাক কোবাই মাৰিব। তাতে আকৌ সি যিহে বুদা, পলাবলৈ বাটেই বিচাৰি নাপাব। এইদৰে ভাবি গুণি কুম্ভকে ঘৰলৈ উভতি আহিল। মন্দৰৰ খবৰ এটা লওঁ বুলি গৈ সি দেখিলে ভোকে পিয়াহে বেচেৰা টোপনিত লালকাল। কাষত দিয়া খেৰ কোচালৈ সি হয়তো মূৰ তুলিও চোৱা নাছিল। ৰাতিপুৱাল কুন্তকে লৰালৰিকৈ মন্দৰক ওচৰ পাই কলে, মন্দৰ বল বল নৈ পাৰলৈ যাওঁ। তাতেই তোক হাবিৰ পৰা ঘাঁহ অলপ আনি খুৱাম। ঘাঁহ খোৱাৰ আশাত মন্দৰ কুন্তকৰ পিছে পিছে গৈ পাৰ পালেগৈ। তাৰ পিছত দুয়ো এখোজ দুখোজকৈ হাবিত সোমাল। মন্দৰে একোচা ঘাঁহ খাবলৈ মুখ মেলোতেই কৰবাৰ পৰা বাঘৰ মাত শুনি দুয়ো ভেয়াই লৰ মাৰিলে। সেইদিনাও মন্দৰে নৈ পাৰ দুকোচামান ঘাঁহ মুখত দি নৈ পানীৰে পেট পুৰাই কুন্তকৰ লগত ঘৰলৈ খোজ ললে। তেনেতে কুন্তকে মন কৰিলে যে নৈখনৰ অলপ দূৰত এটা মৰা বাঘ কেইবাদিন ধৰি পৰি আছে। বাঘটোৰ গাৰ মঙহ নাড়ীবোৰ শগুন চিলনীয়ে শিয়ালে আদিয়ে খাই ইতিমধ্যে শেষ কৰিছেই। মৰা বাঘটো মূৰটো ছালখনেৰে সৈতে তাত শুকাবলৈ ধৰিছে। হঠাতে কুন্তকৰ মনত এটা বুদ্ধি খেলালে। সি বাঘৰ ছালখন এৰুৱাই লগত লৈ আহিল। কিছু সময় পিছত গধূলি হল। মন্দৰ শুই আছিল। কুন্তকে শুই থকা মন্দৰক কলে, মন্দৰ উঠ,
তোক এইবোৰ মই ঘাঁহ খুৱামি খুৱাম। এইবুলি বাঘৰ ছালখন মন্দৰক পিন্ধাই দিলে আৰু ক'লে, তই এইদৰে গৈ মহাজনৰ ধাননি পথাৰত সোমাবি। তাত পহৰা দি থকা লগুৱাবোৰে তোক বাঘ বুলি ভাবি পলাই পতং দিব। সেই সুযোগতে তই ইচ্ছামতে পেট পুৰাবি, কিন্তু তই এবাৰো মাত নামাতিবি। কথাষাৰ শুনি মন্দৰৰ মনত বৰ ৰং লাগিল। সি কুবাকুবিকৈ গৈ ধাননি পথাৰ পালে। মহাজনৰ লগুৱাকেইটাই তাক দেখি আই ঔ বাঘ ঔ খালেও এই বুলি পলাই হাত মাৰিলে। মন্দৰে হাঁহি হাঁহি ধানবোৰ খোৱাত লাগিল। এইদৰে বহুত দিন গ'ল। মন্দৰে পেট পুৰা খাবলৈ পাই একেবাৰে নুদুকা হৈ পৰিল। এদিনৰ কথা, মহাজনৰ পথাৰত মন্দৰে ধান খাই আছে। তেনেতে কৰবাৰ পৰা সি আন কোনো গাধৰ মাত শুনিলে। নিজৰ জাতি জন্তুৰ এটাৰ মাত শুনি সি ওলাহতে ডাঙৰকৈ চিঞৰি কেইবাবাৰো মাতিলে। ধাননি পথাৰত গাধৰ মাত শুনি লগুৱাবোৰে দৌৰি আহিল আৰু বাঘৰ ছাল পিন্ধা গাধটোক ধৰা পৰিল। ইমান দিনে লগুৱাবোৰক ঠগি ধান খোৱা গাধটোক সিহঁতে টাঙোনেৰে মৰিয়াই মাৰিলে। বাহ বাহ ককা, সাধুটো বৰ ধুনীয়া লাগিছে।